নমস্কাৰ। আজি মই চিলাব লৈছোঁ চাদৰৰ পটি কেনেকৈ লগাই আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এনেকৈয়ে চাদৰৰ পটিকেইটা এটা এটাকৈ কাটি ল'ব, ধুনীয়াকৈ সমান সমানকৈ কাটি ল'ব যাতে বেকা বেকি নহয়। বেকা বেকি হ'লে আকৌ দিগদাৰ। এতিয়া এয়া চাওক, মই কাটি ল'লোঁ। কাটি লৈ মেলি এতিয়া আপোনালোকক দেখাম কেনেকৈ লগাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখন হৈছে চাদৰ। এতিয়া মই চাদৰখন ছাইড এনেকৈ হেৰি কৰি ল'ম, ছাইড পটিটো এনেকৈ লগাই ল'ম। এতিয়া আপোনালোকক দেখাম। এইটো মই ছাইড পটি এনেকৈ আগতে মূৰটো এনেকৈ মাৰি ল'লোঁ, তাৰপিছত এতিয়া ছাইড পটিটো এনেকৈ লগাই ল'লোঁ ছাইডত। তো লগাই লৈ পিনি সমানকৈ ধৰি এনেকৈ চিলালোঁ। মূৰটো চাদৰ চিলাই ল'ব আগতে, নহ'লে সূতাবিলাক ওলাই যায় যে এনেই দিগদাৰ হয়। সেইকাৰণে তাৰপিছত এনেকৈ পটিটো লগাই মেলি এইটো আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ চিলাইছোঁ। তেতিয়া গম পাই যাব অতি সহজতে লগাব পাৰি চাদৰ পটি। এয়া দেখিছে নহয় কেনেকৈ চাদৰৰ পটিটো এনেকৈ চিলাইছোঁ, চিলাই মেলি গৈছোঁ। এয়া চাওক, মই লগাই আছোঁ চাদৰৰ পটি। এতিয়া হ'বই আৰু অকণমান আছে। এনেকৈ চিধা চিধি কৰি লগাই কৰি এয়া চাই লওক, ইমান ধুনীয়া হৈছে, সমান হৈছে। চিলাই চিলাই এইটো চাওক চিধা হৈছে, একো অকণমানো হেৰি নাই হোৱা। এয়া চাওক কেনেকৈ লগাইছোঁ। এয়া হৈ গ'ল চাদৰৰ পটি লগোৱা। আৰু আপোনালোকেও